নমস্কাৰ মোৰ অন্য এটা ব্লগত আপোনাক স্বাগতম জনাইছোঁ চাব পাৰিছে আজি আমি আহিছোঁ আমাৰ ধৰ্মীয় সভা চাবলৈ আপোনালোকক ধৰ্মীয় সভাত কি হয় আপোনালোকক সকলো দেখাম আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ডেইলি ওলালোঁ আমাৰ ধৰ্মীয় সভা এটা হৈছে ধৰ্মীয় সভাত যাম তো চাব পাৰিছে মোৰ লগত আছে বসন্তী মানে মোৰ এক্সেল 100 বাইক লৈ যাম পুৰা ঠাণ্ডা দি আছে তো ভাবি যাব লাগে ধৰ্মীয় সভা তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে কি হয় দেখাম আপোনাক तो बोलो वीडियो तो स्टार्ट करो वाह पूरा नियर पड़े हो पूरा ठंडा ओ भाई यार इतना ठंडा भाई चाब पारिसे मोर एक्सेल 100 बाइक লৈ গৈ আছো আমি ধৰ্মীয় সভা চাব আৰু দুটা আহি আছে মোৰ লগৰ আপোনালোকে চাব এই দুটা কি লৈ আহে মই চাম ইয়াত ৰখিম এতিয়া ইয়াত মই ৰখিম আৰু দুজন আহি আছে কি লৈ আহিছে আপোনালোকক দেখাম মই মানে কি লৈ আছে সাইকেল লৈ আছে গাড়ী লৈ আহিছে আপোনালোকে চাই থাকক খালি মই প্ৰথমে মোৰ গাড়ীটো মই সাইডত লগাই থৈ দিলোঁ এইটো সব আহি আছে এইটো সব বাইকৰ লাইট দেখা গৈ আছে মোৰ লগত দুটা আহি আছে তো বলক আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কি হয় আমাৰ ধৰ্মীয় সভাত আপোনালোকক দেখাম আজি এইটো চাওক মোৰ সচিন্দাৰ দুটা পাৰ্টনাৰ আহি গ'ল এতিয়া আমি যাম ধৰ্মীয় সভা চাব তো ফাইনেলি আহি পালোঁ আমাৰ ধৰ্মীয় সভাত চাব পাৰিছে ইয়াত লগৰকেইটাক লগ পালোঁ প্ৰথমে আপোনালোকক মেলা দেখাম মেলা মানে ধৰি লওক ইয়াত 100টাৰ ওপৰত মানে দোকান বহিছে 100টাৰ ওপৰত মানে বহুত দোকান বহিলে মেলা বুলিয়ে কয় তো আপোনালোকক প্ৰথমে মই মেলা দেখাম মেলাত কি পোৱা যায় আমাৰ ধৰ্মীয় সভাত বজাৰৰ ভিতৰ ফালে সোমাই আহিলোঁ আহাৰ পিছত ইয়াত চাব পাৰিলোঁ মানে ঠাণ্ডা বতৰটো ভাবিলোঁ অলপ আমলেট খাওঁ ইয়াত চাব পাৰিছে আমলেট বনাই আছে দাদাজনে তো ইয়াত প্ৰথমে মই আপোনালোকক আমলেট ৰেচিপি দেখাম আমলেটটো কেনেকৈ বনাই আছে মানে ইয়াত মই এটা কথা বুজি পোৱা নাই ইয়াত চাব পাৰিছে মানে আমলেটটো যে বনাই আছে ইয়াত চাব কিহৰ অইল দি আছে আপোনালোকে চাব ৰিফাইন অইল দি আমলেট বনাই আছে মই ভাবিছোঁ মিঠাতেল দি বনাব কিন্তু নাই মিঠাতেল দি বনোৱা নাই আমলেট মানে বনাই আছে ৰিফাইন তেল দি আমলেট বনাই আছে তো ইয়াত চাব পাৰিছে ৰিফাইন তেল দিলে ৰিফাইন তেল দি কিয় বনাই আছে মই এইটো গম নাপাওঁ মানে মই ঘৰত যেনেকৈ আমলেট বনাই খাওঁ মিঠাতেলেৰে মানে টেষ্টটো বেলেগ হয় মানে আপোনালোকে যদি ৰিফাইন তেল দি খায় এইটো টেষ্টটো মানে বেলেগ হ'ব আপোনালোকে চাব পাৰিছে যেনেকৈ বনাই আছে মানে যিকোনো ধৰ্মীয় সভা গ'লে মই বেছি ভাল পাওঁ আমলেটটো ভাল পাওঁ এইফালে চাব পাৰিছে চিকেন বনাই আছে মই চিকেন ইমান ভাল নাপাওঁ তো ইয়াত চাব পাৰিছে চিকেন ফ্ৰাই কৰি আছে তো কেনেকৈ ৰঙা দেখা গৈ আছে মোৰ এইবিলাক খালে পেট বেয়া হৈ যাব মই এইবিলাক নাখাওঁ এইটো কাৰণত এইফালৰ পৰা মই আপোনাৰ আমলেট খাই এইফালে চাব জেলেপি বনাই আছে জেলেপি আকৌ মই নাখাওঁ এইবিলাক বেছি মিঠা নাখাওঁ তো এইফালে খাই বৈ আকৌ আহিলোঁ আমাৰ মূল ধৰ্মীয় সভাৰ পেণ্ডেলৰ তলত তো চাব পাৰি জাগিৰ আব্দুল ৰছিদ তো এতিয়ালৈকে আমাৰ ধৰ্মীয় সভাৰ কাম ষ্টাৰ্ট হোৱা নাই মানে আমাৰ ধৰ্মীয় বক্তব্য এতিয়ালৈকে দিয়া নাই সম্বৰ্ধনা জনোৱা হৈ আছে আপোনালোকে চাব পাৰিছে তাৰপিছত আমি এইফালে আহিলোঁ আমাৰ ধৰ্মীয় সভাৰ গেটত চাব পাৰিছে জুবিনদাৰ ফটো লগোৱা আছে সকলো আহি ইয়াত শ্ৰদ্ধাঞ্জলি জনাই আছে আমাৰ জুবিনদাক তো আমি আপোনাক দেখালোঁ আমাৰ ধৰ্মীয় সভাত কি হয় ইয়াত আপোনালোকৰ পেণ্ডেলৰ তলত কি হ'ব মানে আমাৰ ধৰ্মৰ বিষয়ে কিবা মানে শিকোৱা হ'ব বক্তব্য দিয়া হ'ব ধৰ্মৰ বিষয়ে আৰু ইফালে মেলা হৈ আছে মানে মেলা মানে দোকান পোহাৰ বেছি হ'লে মেলা বুলি কয় তো এবাৰ চাব মেলা হৈ আছে তো এনেকৈ তো আজি মই ভিডিঅ'টো ইয়াতে সামৰিলোঁ তো আপোনাক মই লাষ্ট মই এটা মেছেজ দিব বিচাৰোঁ মোৰ উদ্দেশ্য কেৱল ঠাই দেখুৱাই নহয় সেই ঠাইৰ মানুহৰ কাহিনী আৰু নতুন অভিজ্ঞতা আপোনাৰ সৈতে ভাগ বতৰা কৰা তো আপোনালোকে মোৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে ফেচবুকে চাই যিটো মোৰ ফেচবুক পেজটো ফ'ল' কৰিব পাৰে তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'